হে এভৰিৱান, সকলোলৈকে পোহৰৰ উৎসৱ দীপাৱলীৰ জনালো বহুত শুভেচ্ছা। দীপাৱলী বুলিলে প্ৰস্তুতিৰ যথেষ্ট প্ৰয়োজন। সেয়েহে মৰ্ণিং উঠিয়ে যোগাৰ কৰিলো স্বাস্থ্যৱান কলপুলি এটাৰ। লগতে কৰিলো লাইটৰ ছেটআপবোৰ। জৰুৰী বস্তু কেইপদ বিচাৰি হাউতকে আহিলো বজাৰৰ পৰা। গধূলি বন্তি আৰু ডিজিটেল লাইটৰ পোহৰেৰে পদূলিমুখ উজ্বলাই এইবাৰ আগবাঢ়িলো কাষতে থকা কালী পূজাৰ পৰিৱেশ উপভোগ কৰিবলৈ। পূজাথলীত চলিছে আৰতি বন্দনা, দৰ্শকে লৈছে দেৱীৰ আশীষ। অতিথি আপ্যায়নৰ বাবে ললো মিঠাই, মুনুৰ বাবে ললো তাইৰ দৰকাৰী বস্তু। পিছে মষ্ট এট্ৰাক্টিভ পইণ্টটো হ'ল চেলফি পইণ্ট। ইয়াত অনুষ্ঠিত হ'বলগীয়া নাম উপভোগ কৰিবলৈ দৰ্শকে নিজৰ স্থান ললেই। বন্ধুৰ লগত পানৰ সোৱাদ লৈ আমি উভতি গলো অতীতৰ দুষ্টামি ভৰা দিনবোৰলৈ। শীতৰ আগমনে পৰিৱেশটো বেছ ধুনীয়া কৰি তুলিছে। এতিয়া দীপাৱলীৰ আতচবাজি সকলোৰে লগত। সম্বৰ্ধনা অনুষ্ঠানৰ পিছত আৰম্ভ হ'ল নাম। উৎসৱৰ বতৰত নামৰ আমেজ লৈ সঁচাকৈয়ে ভাল লাগিল। এতিয়া সকলোৰে বাবে প্ৰস্তুত কৰা খিচাৰিৰ মজা লৈ আজিলৈ ভিডিঅ'টো ইয়াতে আৰু। পুনৰ লগ পাম নেক্সট ব্লগত। বাই।